মাছ খালে কেঁচাই চুবালে আজব গজব এখন ব্যতিক্ৰমী সংবাদমেল ঠিকই দেখিছে আপুনি চলি থকা সংবাদমেলৰ মাজতে এজন মন্ত্ৰীয়ে চুবালে কেঁচা মাছ কিন্তু কিয় জানিবলৈ নিশ্চয় মন গৈছে আপোনাৰ জনাম সকলো জনাম কিন্তু তাৰ পূৰ্বে আকৌ এবাৰ ভালদৰে চাই লওক এই দৃশ্য এগৰাকী প্ৰাক্তন মীন মন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত চুবাই দিলে কেঁচা মাছ তাকে দেখি দৰ্শক সাংবাদিকসকল হতভম্ব সুধিছে এতিয়া শুনক ঘটনাৰ কাৰণ কি ব্যক্তিগৰাকী হৈছে শ্ৰীলংকাৰ প্ৰাক্তন মীন মন্ত্ৰী তেওঁৰ নাম দিলীপ বেদাৰচি সংবাদমেল সম্বোধন কৰি তেওঁ কৰিলে এই কাৰ্য শ্ৰীলংকাৰ বহু লোক হৈছে মৎস্যজীৱী বিশ্বৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় শ্ৰীলংকাৰ মাছ কিন্তু কোভিড-19 শ্ৰীলংকাৰ মাছৰ বজাৰলৈ নমাই আনিছে অখনি সংকেত কিন্তু তাৰ মাজতে মাছ খাবলৈ সকলোকে উৎসাহিত কৰিবলৈ এইগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে সংবাদমেলৰ মাজতে চুবাই দিলে কেঁচা মাছ নিউজ ডেস্ক ৰিপৰ্ট টাইমছ নিউজ টুডে